নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি কাতি বিহু, গতিকে মই পথাৰলৈ আহিছোঁ। আমাৰ পথাৰ ডাঙৰ পথাৰ যিখন, সেইখন আপোনালোকক দেখুৱাই দিছোঁ। এইখন চাওক। তো এইখন পথাৰ তাকে হাবি হৈ আছে, জংঘল হৈ আছে ৰাস্তাটো। তো জংঘলখিনি প্ৰথম চফা কৰি লওঁ, তাৰপৰা যাব লাগিব। তো এইখিনি কাটিব লাগিব। ৰাস্তাই নাই মানে নামিবলৈ। তো ফাইনেলি হাবি জংঘল কাটি হৈ গ'ল। তলফালে আহিছোঁ, কিন্তু বহুত জংঘল। তো যিহেতু আজি কাতি বিহু, সকলোৰে মোৰ তৰফৰ পৰা কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে কাতি বিহুৰ কাৰণে এইটো আমাৰ বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে বনাই আনিছোঁ ঘৰৰ পৰা। কাৰণ আমি গাঁৱলীয়া ল'ৰাটো, সেইটো কাৰণে এইবোৰৰ জৰিয়তে আমি পালন কৰোঁ। তো চাকি জ্বলাই লওঁ। এইখন চাওক, আচলতে এইখন ধুদাং পথাৰ হয়, নুমলীগড়। সেইফালে যিটো আছে এইটো নুমলীগড়, ঠিক আছে। সেইফালে নুমলীগড় পোৱা যায়। এতিয়া সন্ধিয়া হৈ আহিলে। তো এইখন হ'ল পথাৰখন, গোটেই পথাৰখন এইখন। গতিকে চাকিটো জ্বলাই লওঁ, নে কি কয়? আপোনালোকক বস্তু এটা দেখাইছোঁ চাওক। চাকি যেতিয়া জ্বলাই, একচুৱেলি এইটো কলগোলা বুলি কয়, কলৰ পৰা বনায়। এই কণটোত মই মৰিয়াই দিছোঁ, এই কণটোত দেখি পাইছে। কিন্তু মৰিয়াই দিলে কি হয় মানে, এই যিটো উঠি আহে ন কাটি দিয়াৰ পিছত, সেইটো উঠি নাহে, সেইটো কাৰণে ভাল। মই আপোনালোকক দেখুৱাই দিছোঁ, এইটো চাওক। তো আমাৰ চাকি গছ ৰেডি হৈ গৈছে ইতিমধ্যে। চাকি গছ জ্বলাই লওঁ। তো বলক, এতিয়া আমাৰ এইখন পথাৰ দেখালোঁ। এতিয়া আমি যাম এটা জেগাত, সেইটো হৈছে কমাৰগাঁও পানীদিহিঙীয়া। তাত আজি 5000 চাকি জ্বলাব একেলগে। তো বলক কিছুমান ভিডিঅ' আমি তাৰ পৰা চাওঁ। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।